আৰু ইফালে নাকাটি পাহাৰৰ পৰা আহি বেগচেকবোৰ ইয়াতেই আছে আৰু আজি গৈ আছোঁ চাৰ্থ খাবলৈ চাৰ্থ খাম তাৰপিছত তাৰে পৰা বেছি নহয় আমি টুৰিজিমো চাবলৈ যাম বুলি ভাবিছোঁ আৰু আপোনালোকক জনাই থওঁ যে এটা কথা আমি এটা আৰু ৰাইড কৰিম বুলি ভাবিছোঁ অহা বৃহস্পতিবাৰে মানাসত বৰপেটা ৰোডৰ সেইফালেদি যাম আমাৰ তাতে বাইদেউ আছে বৰপেটা ৰোডত তো আমি প্ৰথমৰ দিন তাতে থাকিম আৰু তাৰ পিছৰ দিন মানাস চাবলৈ যাম আমি দুজন যাম কোন কোন যাম এতিয়া নকওঁ তো চাই থাকিব স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে যোৱা ভিডিঅ'টোত বহুত বেছি মৰম দিছে খুব ভাল লাগিছে আৰু আমি ৰাইড কৰিম সেইটো ভিডিঅ'তে যেন ধুনীয়াকৈ মৰমখিনি দিয়ে তাৰে কামনা কৰিছোঁ আৰু আজি গৈ আছোঁ আমি ছাত্ৰ খাবলৈ গৈ আছোঁ তাৰপিছত আৰু এতিয়া আমি গৈ আছোঁ পঞ্চম বাগান চাবলৈ টুৰিজিম আৰু ইফালে আছে আমাৰ নিৰঞ্জন বস আৰু ইফালে আছে আমাৰ এয়া পাইলট Yes, I am pilot. এতিয়া আমি গৈ আছোঁ সৰু সৰু ৰাস্তাৰে চাই থাকক বনচুম বাগান যোৱাৰ আগতে আমি আহি পালোঁ বাদাৰ ইকো কেম্প এইখন চাওক বাদাৰ ইকো কেম্প আমি ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ ফুৰিব পাৰিব না দিবছ আৰু এইখন চাওক বাদাৰ ইকো কেম্প এতিয়া আমি আহি পালোঁ বাদাৰ ইকো কেম্প ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ কিমান ধুনীয়া ধুনীয়া বস্তু আছে তো চাই থাকক এতিয়া আমি ইফালে গৈ আছোঁ কি সুন্দৰ নজাৰা আৰু চাওক এয়া পিছফালে আমাৰ আছে মানাস খুব ধুনীয়া লাগিছে ইয়াত উঠি ইয়াৰ ওপৰত উঠি আছোঁ মই এইখন টঙৰ ওপৰত তো এইখন কাষতে লাগি আছে আমাৰ মানাস তো এইফালে চাওক আল্টিমেট আৰু ইয়াৰ ওপৰলৈ উঠি অলপমান আপোনালোকক ড্ৰোন শ্বট দেখাই আছোঁ ড্ৰোন শ্বট তো চাই থাকক বাপৰে বাপ 1 2 3 গো আৰু ইফালে চাওক কিমান ধুনীয়া এখন বাহিৰে সাজিছে বহা চেয়াৰ ট্ৰেডিশ্যনেল আৰু এইফালে চাওক কি ধুনীয়া ধুনীয়া ফুল আছে কিন্তু যদি কোনোবা ইয়াত আহিম বুলি ভাবি আছে তো ৰাতিও থাকিব পাৰিব ইয়াত টেণ্টৰ ব্যৱস্থা আছে ইয়াত ডিটেইলছখিনি জানিব পৰা হ'লে ভাল আছিল কিন্তু ইয়াত আজি মানুহেই নাই তো এইফালে চাওক টেণ্টৰ ব্যৱস্থা কৰি দিছে কোনোবাই যদি আহিব খোজে আহিব পাৰিবা তো এতিয়া অলপমান ফটো চটো উঠি লৈ গৈ আছোঁ টুৰিজিম চাবলৈ আৰু এতিয়া গৈ আছোঁ আমি বনচুম বাগান টুৰিজিম চাবলৈ তো এতিয়া বাদাৰ ইকো কেম্প বাই বাই ইয়াৰ আগতে মই এটা ভিডিঅ' কৰিছিলোঁ কিন্তু ভিডিঅ'টো মই ইউটিউবত আপলোড কৰিব নাপালোঁ ডিলেট হৈ গৈছিল তো এতিয়া মই এইটো আপলোড কৰিম তো এতিয়া গৈ আছোঁ আমি ক'ত গৈ আছোঁ এতিয়া আমি আহি পালোঁ এয়া চাওক পোষ্টাৰখনত লিখা আছে ক'ত আহি পালোঁ আপোনালোকে গমেই পালে চাই আৰু ইফালেদি যায় ৰাণীঘাটতো যাব পাৰে ৰাণীঘাটৰ আপোনালোকে ভিডিঅ' পাইছে আৰু নাযাওঁ আৰু তো এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ আৰু আমাৰ সেই দুজন আগুৱালে আৰু মই অলপমান ভিডিঅ'ৰ কাৰণে ভিডিঅ' কৰাৰ কাৰণে অলপমান ৰখি ল'লোঁ আৰু এতিয়া গৈ আছোঁ আৰু এয়া চাওক ইয়াৰ ওপৰত উঠি আপোনালোকক এটা ড্ৰোন শ্বট দেখাই আছোঁ 3 2 1 গো
আৰু আপোনালোকক সেই ঘৰবিলাকৰ ওচৰত যাই আপোনালোকক দেখাই আছোঁ খুব ধুনীয়া ধুনীয়া ঘৰ তো দেখাই আছোঁ চাই থাকিব আৰু আজি আমাৰ ভাগ্য ভাল এইফালে সোমাই গৈ আছোঁ আজি প্ৰথমবাৰৰ বাবে এইফালে সোমাই আছোঁ চাওক ইয়াৰ ভিতৰৰ পৰিৱেশ অ' ভাই আৰু পিছফালে চাওক এয়া পিছফালৰ পৰিৱেশ একদম আল্টিমেট আৰু এয়া মোৰ পিছফালে চাওক কি ধুনীয়া বিল্ডিং ঘৰ আছে যদি এইটোত সোমাব পাৰিলে হয় বহুত বেছি ভাল লাগিল হয় তো সোমাব নোৱাৰিম তালা বন্ধ হৈ আছে আৰু ইয়াত শুনিছোঁ ইয়াত বোলে সোমিলে ভিতৰলৈ ডুবাই নিচিনা ঠাইত যেন থকা যেন লাগে চাওক ভিতৰলৈ চাওক এয়া এইটো ভিডিও ইয়াতে শেষ কৰোঁ যদি ভাল পালে ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে আপোনালোকৰ মাজলৈ এটা ধামাকেদাৰ ৰাইড আহি আছে আমি দুজনে ৰাইড কৰিম তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজিলৈ বাই বাই